স্বাগতম জনালোঁ আপোনালোকক আমাৰ অন্য এটি ব্লগলৈ। JVLOGৰ এইটো আপোনালোকৰ ফুড ব্লগিং হ'ব। আপোনালোকে ইয়াত চাব পাব আজি বহুত বেলেগ এটা ৰেচিপি, যোনটো বহুত বেলেগ, মানে যোনটো আপোনাৰ অইল ফ্ৰী। আপোনালোক বইল কি গাহৰি মাংস আৰু লাই শাকৰ বইল। আজি আমি একো মছলা একো ইউজ নকৰোঁ, অকল আদা নহৰু জলকীয়া ইউজ কৰি আপোনালোকক বনাই খাই কেনেকুৱা লাগে আপোনালোকক জনাই আছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক, আমি কেনেদৰে কিদৰে বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, নিশ্চয় বহুত ভাল। খাই পিনে বহুত টেষ্টি লাগিব। আজি গাহৰি মাংস আপোনালোকে কমপ্লিটকৈ ভিডিঅ'টো চাওক। ভিডিঅ'টো চালে পূৰা সম্পূৰ্ণ ৰেচিপিটো কেনেকৈ বনায় আপোনালোকে দেখিব আৰু দেখা পাব, আৰু নিজেও বনাব পাৰিব। ঘৰতে বহি ধুনীয়াকৈ বনাব পাৰিব। মাংস বইল হৈ গ'ল, গাহৰি মাংস বইল হৈ গ'ল। প্ৰথম দিছে হালধি, কেঁচা হালধি, খুন্দি থোৱা হালধি, তাৰপৰা নিমখ, হালধি আৰু নিমখ। 10 মিনিটৰ পিছত ধুনীয়াকৈ যেতিয়া উতলটো আহি গ'ল, উতলি আহিছে, এতিয়া ইয়াত দিব আপোনাৰ শুকান জলকীয়া। দেখি বিৰাট জ্বলা হ'ব নিচিনা লাগিছে। শুকান জলকীয়া, এয়া হ'ল আদা নহৰু দুটা মিক্স আছে। আদা নহৰু, দিছে আকৌ উতলিবৰ কাৰণে। এতিয়া দিছোঁ আমি লাই শাক। এয়া লাই শাক, লাই আৰু গাহৰি বইল। আমি এতিয়া বইল মাংসটো দি দিছোঁ আকৌ। বইল আজি লাই আৰু গাহৰি বইল। দেখি মজা লাগিছে, এতিয়া খাই কেনেকুৱা লাগে খোৱাৰ পিছতে জনাব। খোৱাৰ পিছতে গম পাম। এয়া হৈছেগৈ আৰু লাহে ধীৰে। আৰু এয়া ফাইনেলি আমাৰ গাহৰি লাই শাক বইল বনাই হৈ গ'ল। ফাইনেলি আমাৰ এতিয়া বনাই হৈ গ'ল। এতিয়া আমি খাই কেনেকুৱা লাগিছে আপোনালোকক জনাই আছোঁ। প্ৰথম আৰম্ভ কৰোঁ মাংস পাই। মজা, কিন্তু জ্বলা অলপ হৈছে। জ্বলা হ'লেও খাই তামাম টেষ্টি লাগিছে। কেনেকুৱা লাগিছে আকৌ এবাৰ কৈ দিয়া। তামাম মজা লাগিছে, আৰু অলপ জ্বলাটো বেছি হ'ল। জ্বলাটো বেছি হ'লেও খাই মজা লাগিছে, আৰু আপোনালোকেও ট্ৰাই কৰি চাব।
এইকেইটা দি দিয়া আকৌ মজা মজা মোৰ পালত এইটো পৰিছে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একেবাৰে নাপাহৰিব আৰু লগতে বেল আইকনটো একদম লগাই থ'ব তেতিয়া আপোনালোকে প্ৰতিটো আপডেট পাই থাকিব একদম ইনষ্টেণ্ট আপডেট পাবৰ কাৰণে বেল আইকনটো আপোনালোকে একদম দৰকাৰী সেইকাৰণে ছাইডত থকা ঘণ্টাটো দবাই দিব আৰু লগতে চাই থাকিব KJ ব্লগ বাই বাই